আপোনাৰ যদি ব্ৰেকআপ হৈছে আপোনাৰ গাৰ্লফ্ৰেণ্ডে যদি আপোনাক ব্ৰেকআপ দিছে বা আপোনাৰ বয়ফ্ৰেণ্ডে যদি আপোনাক ব্ৰেকআপ দিছে আপোনাক মই জনাই দিওঁ যে আপোনাৰ ৰিপ্লেচমেণ্ট তেওঁ বিচাৰি পাইছে সেইকাৰণে আপোনাক ৰিপ্লেচ কৰি বেলেগলৈ গৈছে বা বেলেগলৈ যাব সো আপুনি বাৰু ইমান ইজিলি ৰিপ্লেচেবল হয়নে আপোনাক এনেকৈ আঁতৰাই পেলাই দিব পৰা আপুনি মানুহ হয়নে নহয় ন আপোনাৰ ইম্পৰ্টেঞ্চ আছে নে নাই আপোনাৰ ভ্যালু আছে নে নাই তেতিয়াহ'লে নিজকে ভ্যালুলেছ আৰু ৰিপ্লেচেবল কিয় কৰি লৈছে ষ্টেণ্ড আপ ফৰ ইয়োৰছেল্ফ এইটো ভাবক যে মই ৰিপ্লেচেবল নহয় মোক কোনেও ৰিপ্লেচ কৰিব নোৱাৰে মই এনেকুৱা এজন ব্যক্তি যোন নোহোৱা হ'লে সেই মানুহজনৰ অস্তিত্ব নোহোৱা হৈ যাব সো লেট ইয়োৰ গাৰ্লফ্ৰেণ্ড অৰ বয়ফ্ৰেণ্ড ৰিয়েলাইজ যে আপোনাক ৰিপ্লেচ কৰি তেওঁ বহুত ডাঙৰ মিষ্টেক কৰিছে আপুনি ৰিগ্ৰেট নকৰিব তেওঁক ৰিগ্ৰেট কৰিবলৈ দিয়ক যে তেওঁ আপোনাক এৰি থৈ গৈছে তেওঁক কান্দিবলৈ দিয়ক যে তেওঁ আপুনি আপোনাৰ লাইফত নাই তেওঁক কান্দিবলৈ দিয়ক যে আপুনি তেওঁৰ লাইফত নাই আপুনি এইটো কাৰণে নাকান্দিব যে তেওঁ আপোনাৰ লাইফত নাই আপুনি ৰিপ্লেচেবল নহয় আপুনি এনেকৈ উঠাই দিয়া আৰু সাইড কৰি দিয়া ব্যক্তিও নহয় আপোনাৰ ভ্যালু আছে আপোনাৰ ইম্পৰ্টেন্স আছে আৰু সেই ভ্যালু সেই ইম্পৰ্টেন্স বুজি পোৱা মানুহজন যেতিয়া আপোনাৰ লাইফত আহিব ন সেইজনে হৈ পৰিব আপোনাৰ লাইফৰ আটাইতকৈ ইম্পৰ্টেন্ট বা আপোনাৰ লাইফ পাৰ্টনাৰ আৰু সেইটো কেতিয়াও নাপাহৰিব সো ইফ ইউ আৰ গোইং থ্ৰু আ ব্ৰেকআপ এটোৱে ভাবক যে আপোনাক তেওঁ ইমান ইজিলি ৰিপ্লেচ কৰি দিছে সো তেওঁৰ লাইফত আপুনি থকাৰ কোনো প্ৰয়োজনো নাই যোনে আপোনাক ৰিপ্লেচ কৰিব নোৱাৰিব তেওঁৰ লাইফত থাকক আহিবানে বাৰু মোৰে কাষলৈ অভিমানী মন